সন্তানৰ ক্ষুধাটোৰ মুখ দেখি দেখি কান্দি কান্দি কত বিনিদ্ধ ৰজনী কৰিছো চক্ষুত হৃদয় মোৰ হয় বিকলিত তুমিতো জানাই প্ৰিয় অদৃষ্টৰ লিখন নহয় খণ্ডন পূৰ্বৰ জন্মৰ কৰ্ম ভোগ কৰিছো আমি এই জনমত এইবোৰ সকলো প্ৰভু ইচ্ছা প্ৰতিদিনে আমি অনাহাৰে থাকিব লাগে প্ৰতিদিনে দুখতে অতিবাহিত কৰিব লাগে এয়া কি প্ৰভুৰ ইচ্ছা ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে প্ৰিয়ে প্ৰভুৱে আমাক যি পৰিস্থিতিত জীয়াই ৰাখিছে সেই পৰিস্থিতিত আমি মহা আনন্দ মনে থাকিব লাগে ক্ষুধা নিবাৰণ কৰিবৰ বাবে অন্ন নাই পৰিধান কৰিবৰ বাবে বস্ত্ৰ নাই নিদ্ৰাৰ কোলাত আশ্ৰয় লওঁতেও ভৱিষ্যত চিন্তাই মন বিৰত কৰে এনে পৰিস্থিতিত কোন আনন্দ মনে থাকিব পাৰে এইবোৰ সকলো প্ৰভু ইচ্ছা পূৰ্বৰ জন্মৰ ফল আমি এই জনমত ভোগ কৰিছো কিন্তু আমাৰ কৰ্মফল আমাৰ সন্তানে কিয় ভোগ কৰিছে স্বামী আপুনিটোৰ কৃষ্ণৰ নাম জপে সৰ্বদা আপোনাৰ সেই পৰম মিত্ৰ কৃষ্ণক কওঁ আমাৰ সকলোৰে দুখৰ ফল মই শিৰপাতি ল'বলৈ প্ৰস্তুত আমাৰ সন্তানৰ দুখ নিবাৰণ কৰক স্বামী আৰু স্বামী জগতৰ প্ৰতি অগতিৰ গতি কৃষ্ণ যে আপোনাৰ বাল্য বন্ধু পৰম মিত্ৰ আপুনি কৃষ্ণৰ কাষলৈ গৈ আমাৰ দুখৰ কথা নকয় কিয় স্বামী নানাই প্ৰিয়ে নানাই তেনে কথা মোক নকবা নাই স্বাৰ্থত বশীভূত হৈ কৃষ্ণৰ সন্মুখত দান ভিক্ষা কৰিব নোৱাৰো কদাপি মই তেওঁৰ ভক্ত ক্ষুদ্ৰ স্বাৰ্থত কৰোঁ যদি কৃষ্ণৰ সন্মুখত দান ভিক্ষা নহ'বনে ম্লান মোৰ ব্ৰাহ্মণ ধৰ্ম কলংক কালিব নালাগিবনে ভক্তৰ নামত পৰম প্ৰভু কৃষ্ণৰ কৃপা লাভ কৰি যদি আমাৰ জীৱনত উন্নতি ঘটে তাত আপোনাৰ ক্ষতি কি স্বামী নাৰী হৃদয়ৰ ব্যাথা আপুনি বুজিব নোৱাৰে আপুনি উপলব্ধি কৰিব পৰা নাই সন্তানৰ ক্ষুধাটোৰ মুখ দেখি দেখি কান্দি কান্দি কত বিনিদ্ধ ৰজনী কৰিছো পাৰ সেই কথা বুজিবলৈ আপুনি অক্ষম মই আৰু সহ্য কৰিব নোৱাৰা হৈছো স্বামী প্ৰিয়ে ধৈৰ্য ধৰা জাতিৰ ব্ৰাহ্মণ মোৰ ধৰ্ম মানৱ জাতিৰ সৎ জ্ঞান সৎ পথ দেখুওৱা সংসাৰৰ ইয়াকে মাত্ৰ জানি থোৱা প্ৰিয়ে সংসাৰৰ সকলো জীৱই পূৰ্বৰ জন্মৰ ফল ভোগ কৰিবই লাগিব কিন্তু আমাৰ স্বামী মই আৰু বুজিব নোৱাৰা হৈছো মই কিমান সহিম আৰু এই অকথ্য দুখৰ বোজা ভাগ্য আৰু ঈশ্বৰে মিলি দুৰ্ঘৰ খেলা কৰিছে আমাৰ সমে ভাগ্যৰ সতে কোনেও যুঁজ কৰিব নোৱাৰে কোনেও যুঁজ কৰিব নোৱাৰো প্ৰিয়ে আমাক যি পৰিস্থিতি জীয়াই সেই পৰিস্থিতিত আমি মনন্ত মনে থাকিব লাগে প্ৰিয়ে
স্বামী এনে জীৱন মই কাহানিও কামনা কৰা নাছিলোঁ এনে জীৱন মই কাহানিও কামনা কৰা নাছিলোঁ প্ৰিয়ে আমাৰ আৰাধ্য দেৱতা সুবিমল আকাশৰ দৰে বিশাল বৃক্ষৰ দৰে মহৎ আৰু উদাৰ যদি ভাগ্য দেৱীয়ে আমাৰ ওপৰত সুপ্ৰসন্ন নহৈ কি কৰিব পাৰোঁ আমি মাটিৰ মানৱে প্ৰিয়ে আমি অতিকে ভাগ্যৱান কোটি কোটি মনুষ্যৰ মাজৰ পৰা প্ৰভুৱে আমাকে পৰীক্ষাৰ বাবে কৰিলে বাছনি অকণমান কান্দি আশা কৰি কন্দন কৰিছোঁ অহনিৰকে কিমান কহিম কেনেকৈ সহ্য কৰি পতি পুত্ৰৰ সুধাটোৰ মুখ আহক স্বামী আহক আজিও জলেৰে সুধা নিবাৰণ কৰিব লাগিব স্বামী আজিও জলেৰে নিবাৰণ কৰিব হে মোৰ আৰাধ্য দেৱতা প্ৰাণৰ গৰাকী সহিছোঁ নিতে মই পত্নীৰ কান্দোন দিনহীন ভক্ত মই জানো ভালদৰে হে কৰোণা নিদান অন্ন বস্ত্ৰ ধন সোণ মোক একোৱে নালাগে লাগে মাথো তব ৰাতুল চৰণ লাগে মাথো তব ৰাতুল চৰণ Bhauna
সুখী আমি তোমাৰ সমান আলোচনা কৰি পৰম তৃপ্তি ল'ব মনত নাৰায়ণ প্ৰভু বচানে কিবা সন্দেহ তেনে কথা কিয় কয় হে দয়াময় আপোনাৰ তুষ্টিৰ কাৰণে নাৰদে কৰিছে মাথো কৰ্তব্য নিজৰ জগতৰ পালনহাৰ নাৰায়ণক সন্দেহ কৰি কিয় ডুবো পাপ সাগৰত দেৱৰক্ষী প্ৰভু তুমি মোৰ কীৰ্তি শিৰৰ নাৰায়ণ ধাৰাসাৰে ঢালি দিয়া হৰি নাম অমৃতৰ ধাৰা ইচ্ছামতে পান কৰি ধন্য হওঁ মই ধন্য হওঁ আজি এই জগতবাসী মোৰ প্ৰাণ গোপাল দীনবন্ধু সৃষ্টিৰ সংবাদ পুনঃ প্ৰভু সৃষ্টিৰ সংবাদ দেৱৰক্ষী সৃষ্টিৰ সংবাদ প্ৰভু দেৱী ৰুক্মিণীৰ সম্বৰ্ধ দাৰুণ অপমানৰ প্ৰতিশোধ ল'বৰ হেতু পৰিকল্পনা কৰিছে যুৱে তেন্তে এইবাৰ ভীষণ দুৰ্যোগ মেলিব জগতত ঘনে ঘনে উঠিব তৰংগৰ বহুত প্ৰভু জগতৰ চক্ষু দিনমণি নতুন লীলাৰ নিশ্চয় মিলিছে পাতল প্ৰভু বৈকুণ্ঠৰ দ্বাৰ উঠি জয় আৰু বিজয় মৰ্যাত তিনি জন্ম কৰিলে ধাৰণ নাই পোৱা জানো তেওঁলোকৰ মুক্তিৰ সময় সমাগত দেৱৰক্ষী প্ৰভু তুমি বৰ চতুৰ নাৰায়ণ নিশ্চয় হৈছে সমাগত এইবাৰ জয় বিজয় শিশুপাল দন্তবক্ৰ ৰূপে দ্বিতীয় জন্ম কৰিলে ধাৰণ দুয়োকে নিজ হাতেৰে বিনাশ কৰি পুনৰ বৈকুণ্ঠত কৰিম স্থাপন প্ৰভু আপোনাৰ কি যে বিচিত্ৰ লীলা ভক্তৰ ৰক্ষাৰ হেতু ভক্তৰ মুক্তি প্ৰভু এই নিকি নাৰদক আপোনাৰ গুণানৰ নাম প্ৰচাৰ কৰিবলৈ শক্তি প্ৰদান কৰা প্ৰভু এবাৰ মই মাগিছো বিদায় যোৱা দেৱৰক্ষী ঈশ্বৰ পৰম বিষ্ণু সচিদানন্দ বিগ্ৰহ অনাদি ৰুধিৰ গোবিন্দ সৰ্বকাৰণ সর্বকারণ কারণ সর্বকারণ আরণ দ্বারকার ভবনে দেখিলু নয়নে দেবজ দুপতি হরি প্রভু রাতুল শরণতে পুনর্ন পূর্বাদে নুজুনু করে নারায়ণ 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 দ্বারকারি ভবনে দেখিলু নয়নে দেবজ দুপতি হরি প্রভু রাতুল শরণতে
দাদা কিবা হেতু হঠাৎ এনে ৰূপ কইলা ধৰ অকাক কৰা দাদা তোমাৰ চিন্তা কৰ কৈছো প্ৰতিজ্ঞা মই তোমাৰ সন্মুখত নুহে যদি কাৰ্য তোমাৰ ব্যাথাই দ শান্তিময় লভি মন্দিৰ ভদ্ৰ নাম জানি অযোগ্যময় নিষ্পাপী আজ মোৰি ব্যক্ত পৰাকামী লওঁ বুলি ক'লে প্ৰতিকৃতি সেই শিৰাবৰী গোৱাল শ্ৰীকৃষ্ণ বৰতী মাথো আশ্ৰয় লওঁ শিখৰ কুলত দাদা সেই অকাল কৃষ্ণৰ চিন্তা উৎমাননা বখমৰ্তি হৈ মিছাতে নকৈবাত মচলাকা দুবাইকৈ বিক্ৰম গৰাকী তুমি খৰগৰ ৰজা ইন্দ্ৰতকৈ পতি পত্নী কলি তুমি আৰু দাদা কৃষ্ণৰ নাম যুক্ত কৰিবৰ বাবে তোমাৰ কথা কৃষ্ণ ভক্তসকল বলি কৰি আনি অভিশাপ ভাৱে কঠোৰ শাস্তি কৈছো প্ৰদান হিমায়নৱতী জি জিভাৰে কৃষ্ণৰ নামী কৰিছে চৰণী সেই জিভা কৰা চদনী
যি চক্ষুৱে কৃষ্ণৰ মূৰ্তি কৰিছে দখনি, যি হাতেৰে কৃষ্ণকে কৰিছে সৰ্বদানি, সেই চকু সেই হাতী উঘালি আনি খিয়াল কুকুৰাকি কৰোৱা বাক্যানি। আরে কবাইছা পালন হব দাদা। বুজক জগতে কৃষ্ণৰ নাম ঈশ্বৰণ কৰিলে জীৱনলৈ আহিব পাৰে কিমানি ভয়ংকৰ ত্ৰিযোগী। এই বিকালী ঈশ্বৰটি কৃষ্ণৰ বাহিৰে যেন কাৰো অস্তিত্ব নাই। লোকৰ মুখে শুনি আছো কৃষ্ণ হেনো জগতৰ ঈশ্বৰ। আছে খাতৰানি মনুষ্য আৰু কৃষ্ণ পৰাক্তি। দাদা কোনো পাৰ্থক্য নাই। কৃষ্ণ এটা শুদ্ধ মানৱ মাথো লাভ কৰি অল্প সন্মান পৃথিৱীৰ মুখ্য মানৱৰ পৰা গৰ্বিত হৈ আহ্বান কৰিছে সেই অহংকাৰ উচ্চতৰা। পলায়ন 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 জ্বলিব অস্থিৰে ধ্বংস হ'ব যাদৱ ভূমি, ধ্বংস হ'ব সোণৰ তাৰকা। সীতাৰ জুই দপ দপকৈ জীৱৰ কানুনৰ দ্বাৰকা নগৰী যাব কৃষ্ণ কামাখ্যা। যাদৱ সকলো যাদৱ এটি দুটিকৈ আকাশে বতাহ স্বৰ্গ মস্ত কম্পিত কৰি মহাবীৰী দন্তবক্ৰ বিশ্বজয়ী দন্তবক্ৰৰি ধ্বনিৰে চাৰিওদিশে মহাতৰংগ সৃষ্টি কৰি ৰুদ্ৰ থাকে অহমি দ্বাৰকাৰ নগৰে। আৰু যাদৱ ধ্বংস কৰি যাদৱৰ অভিমানী দুৰ্নীতি মিলাই ৰক্তপাতি প্ৰপীড়নে সন্তোষ সৃষ্টি কৰিবেই দ্বাৰকাৰ নগৰতে। আৰু সেই কৃষ্ণ নামি নিক্ষয় কৰিমেই জগতৰ পৰা। অহংকাৰী যাদৱ বিলাস কৃষ্ণ সাৱধান। জগতবাসীৰ দোষত স্থিৰ হৈ ভালদৰে গৈ অন্ধকাৰ কাষ কৰি কৃষ্ণৰ জীৱন আমি দুয়ো ভাতৃ। আৰু তাৰ পাছত দীৰ্ঘকাল সৃষ্টি কৰিমেই সমগ্ৰ বিশ্বতে। দেৱতা মণ্ডলী অতি শীঘ্ৰে কৰিব লাগিব বিষ্ণু যজ্ঞ আয়োজন। হয় যদি সম্মানজনা যজ্ঞ আমাৰ যুগ যুগান্তলৈ কোনো অশান্তি সৃষ্টি কৰিব নোৱাৰে সৰগধামত। এই দেৱৰা আদেশ যেতিয়া পালো আপোনাৰ অৱশ্যে কৰিম যজ্ঞ আয়োজন। সমূহ দেৱতাৰ মণ্ডলে নিজ নিজ দায়িত্ব কৰ্তব্য পালি অকাতৰে অম্লান ভোজনে যজ্ঞ সম্পূৰ্ণ কৰিম নিশ্চয়। আশ্বস্ত হলো মই তব বক্তব্য। তথাপিতো দেৱগণ দেৱৰাজ সংশয় ভাৱ দূৰ হোৱা নাই মোৰ অন্তৰ পৰা। দেৱৰাজ নাই কোনো চিন্তাৰ কাৰণ। অতুক গৌৰৱে গৌৰৱান্বিত আপুনি স্বৰ্গৰ ৰাজন মিছাতে নহ'ব স্থিত। পৰম প্ৰভু নাৰায়ণৰ নিৰ্দেশ অনুক্ৰমে
জগতৰ হৃদয়ৰ বাবে সাধি আছে মাথো কৰ্তব্য নিজৰ প্ৰাণৰে বান্ধৱ ভকতি আমি দিয়া বিপদে সম্পদে লন্ত দুনাম নেৰিবা অধৰ্ম দয়া দেৱগণ দেৱৰ কি আহিব লাগিছে আমাৰ সমীপে সুমধুৰ হৰিৰ কীৰ্তনে মন প্ৰাণ কৰিছে আহ্লাদিত কৃতাৰ্থ কৰিলে দেৱ সমাজক পবিত্ৰ কৰিলে অমৰাৱতীপুৰ বাৰু কওকচোন দেৱৰ্ষি মৈত্ৰৰ সংবাদ দেৱৰ্ষি শুনাহে দেৱপুৰন্দৰ আৰু যত মানে অমৰ মণ্ডলী স্থিৰ হৈ শুনা মোৰ বাণী অচিৰতে আহিব এক প্ৰবল ধুমুহা সৰগ দিয়া অমৰাৱতীত মিলিব প্ৰলয় স্বৰ্গত হ'ব বিপৰ্যয় পহিলিকাৰ সাধন কৰি পৰিহাৰ সকলোটি ভাঙি পাতি কৰক পকা বাস সভপতি খাল বয় অধিক বিজয় কৰি ঘোষণা অতি শীঘ্ৰ আহিব কি স্বৰ্গ উদ্দেশ্যি অলিক কল্পনা কৰিছে খাল বয় সন্মুখ সময়ৰ মৃত্যুদণ্ড দি আশ্ৰয় জিন্দাক যমনগৰ শক্তিধাৰীকৈ মৈত্ৰ মানৱ কিদৰে থিয় দিব ৩৩ কোটি দেৱতাৰ সন্মিলিত শক্তিৰ আগত নাৰায়ণ সামান্য মানৱ নহয়তো সিটো মৈত্ৰ দানৱ তপস্যাৰে তুষ্ট কৰি দেৱ পশুপতি কৰ্তব্য লাভ কৰিলে বিশ্বশিল্পী মৈদানৰ বৰদোৱা নিমিকে পুৰন্তৰত মহাদেৱে তেওঁক কৰিলে পদা আৰু সেই ৰথতে উঠি যিকোনো স্থানতে নিজ ইচ্ছামতে হ'ব পাৰে উপস্থিত আৰু সেই ৰথতে উঠি দুৰন্ত গতি আহিবলৈ কি স্বৰ্গ সেইবাবে বিধিমতে তাৰ কৰা প্ৰতিকাৰ নতুবা ঘটাৰ বিভিন্ন পুৰণা মুহুদ পাচন প্ৰলয় অহংকাৰে যত দৈত্য নারায়ণ পাখে
প্ৰস্তুত বল দেৱৰা ভকতৰ গৰাকীক এই চাউল কেইমুঠিমান কেনেকৈ প্ৰদান কৰিম দৰিদ্ৰ ভিক্ষুক হ'লেও কাৰোবাৰ গৃহলৈ গ'লে সুদা হাতে যাব নালাগে কদাপি মোৰ বিশ্বাস দ্বাৰকাপতীয়ে কৰিব নিশ্চয় তোমাৰ যি ইচ্ছা এতিয়া মই আহিলো তুমিও যোৱা সন্তানৰ কাষলৈ